নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ বাবে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 1 লাখ লোকে চাকৰি পাবই আৰু 2 লাখ লোকে পাব কৰ্মসংস্থাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ নিবনুৱাৰ বাবে 5,000 কোটি টকা ব্যয় কৰিব অসম চৰকাৰে। এইটোতো হৈ যোৱা কথা, এইটো আৰু পাহৰি গ'লো আৰু 1 লাখ নিযুক্তি হ'বই আৰু সেইটো লৈ ৰখি থকা নাই, আমি তাৰ পৰা আগুৱাই গ'লো। যিখিনি বাকী আছে সেইটো হৈ যাব, এইবিলাক ট্ৰেকত আছে। এতিয়া আমি কেনেকে আৰু আত্মসংস্থাপন দিব পাৰোঁ 3 লাখ 4 লাখ ল'ৰাক, আমি ৰখি নাথাকোঁ, আমি নেক্সট পৰ্যায়টোলৈকে গুচি যাওঁ। আমাৰ অসমৰ নিবনুৱা যুৱক যুৱতীক আত্মসংস্থাপনৰ দিশত 5,000 কোটি টকা ব্যয়ৰ এখন অভিলাষী আঁচনিৰ প্ৰাৰম্ভিক কথা বতৰাও আজি আমি ইয়াত আলোচনা কৰিছোঁ যে কেনেকৈ আমি যিহেতু চৰকাৰী চাকৰি দিয়াৰ কামত আমি আগবাঢ়ি গৈছোঁ, কিন্তু অকল চৰকাৰী চাকৰিৰে নিবনুৱা সমস্যা সংস্থাপন নহয়। সেইবাবে অতি কমেও 2 লাখৰ পৰা 3 লাখ ল'ৰা ছোৱালীক আমি কেনেকৈ আত্মসংস্থাপন দিব পাৰোঁ তাৰো আন এখন অভিলাষী আঁচনিৰ বিষয়ে ইয়াত আলোচনা হ'ল। আজি ৰাতিপুৱাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ বাতৰিটো হৈছে DGP ভাস্কৰ জ্যোতি মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য। আল্লাহৰ প্ৰতি সকলোৱে শ্ৰদ্ধাশীল হ'ব লাগে। নাই ক'ৰবাৰ পৰা ধৰি আনি ক'ব যে বেংগলৰ পৰা আহিছোঁ, বাংলাৰ পৰা আহিছোঁ ইত্যাদি কথা কৈ পেলাই তেওঁ তাতে সোমাই যাব। মানুহটো সন্দেহজনক। অলপ দিনৰ পিছতে তেওঁলোকৰ ওচৰৰ মুছলিম মানুহ এজনে আমাক খবৰটো দিয়ে। এতিয়ালৈকে আমি যিমান খবৰবোৰ পাইছোঁ মুছলিম জনগণৰ পৰাই পাইছোঁ। তেওঁলোকে বিচাৰে এনেধৰণৰ শিক্ষা আপোনালোকে যিটো দিব বিচাৰিছে। গতিকে আমি এই ধৰণেৰে আমাৰ এই ল'ৰা ছোৱালীহঁতক লৈ যাওঁ। আল্লাহৰ প্ৰতি আমি সকলোৱে আমি ল'ৰা ছোৱালীবোৰক শ্ৰদ্ধাশীল কৰি তুলি আমি বৰ্তমানৰ বিজ্ঞানসন্মত শিক্ষাৰ প্ৰতি তেওঁলোকক আগবঢ়াই লৈ যাব লাগে। তাৰ কাৰণে এতিয়া আমি কিছুমান নিয়ম নীতি নিৰ্ধাৰণ কৰি দিছোঁ। তাত থকা গুণী জ্ঞানী মুছলিম পণ্ডিতসকলৰ দিহা পৰামৰ্শ মতে সেইমতে এতিয়া বৰ্তমান কাম হ'ব। আপোনালোকক সকলোৰে এই ক্ষেত্ৰত সহায় সহযোগিতা কামনা কৰিলোঁ। কাৰণ অসমখনত বাংলাদেশৰ পৰা অহা, পাকিস্তানৰ পৰা অহা উগ্ৰপন্থী ইয়াক ৱেলকাম আপোনালোকে নকৰে, মই জানো। সেইটো কাৰণে আমি অসমৰ মুছলিম জনগণৰ ওপৰত আমাৰ পুৰা ভৰসা আছে। কি কৰিব, কেতিয়াবা কিছুমান মানুহে জাকাত তুলিবৰ কাৰণে কিবা অলপ মাংস গোটাব, ল'ৰা কিছুমান গোটাব, মানুহ এটা ধৰি আনি এখেতে ইমামত বৰ ভাল কৰে দেই, এখেতক ইয়াতে ইমাম কৰিব দিব। মানুহটো কোনো পৰিচয় নাই, চিনাকি নাই, ক'ৰবাৰ পৰা ধৰি আনি ক'ব যে বেংগলৰ পৰা আহিছোঁ, বাংলাৰ পৰা আহিছোঁ ইত্যাদি কথা কৈ পেলাই তেওঁ তাতে সোমাই যাব। মানুহটো সন্দেহজনক। অলপ দিনৰ পিছতে তেওঁলোকৰ ওচৰৰ মুছলিম মানুহ এজনে আমাক খবৰটো দিয়ে। এতিয়ালৈকে আমি যিমান খবৰবোৰ পাইছোঁ মুছলিম জনগণৰ পৰাই পাইছোঁ। তেওঁলোকে বিচাৰে দেৰগাঁৱত ঘটিছে এক ভয়ংকৰ আচৰিত ঘটনা। নিজেই জ্বলি উঠিছে ঘৰৰ সামগ্ৰী, জ্বলিছে কাপোৰ কানি, আচবাব, নথিপত্ৰ। প্ৰকৃততে এনে ঘটনাৰ কাৰণ কি? সূক্ষ্ম অনুসন্ধানৰ পিছতে পোহৰলৈ আহিব প্ৰকৃত কাৰণ। আজি 3 দিনৰ পৰা হৈ আছিলে। প্ৰথমতে মেইন চুইচ জ্বলিছিলে, তাৰপৰা এইটো কি কয় ইলেক্ট্ৰিচিয়ান মাতি আনি পেলাই ঠিক কৰিলে। তাৰপিছত নাই, কালি মই আহিছোঁ তেতিয়াও কৈছে বোলো ভালকৈ দেখাওক। আজি ৰাতিপুৱাৰ পৰা অট'মেটিকলি চব জ্বলি আছে, কোনো কানেকশ্যন নাই। ইলেক্ট্ৰিচিটিৰ মানুহ আহি গোটেই বহি আছে। এই অঞ্চলটো কাৰেণ্ট কাটি থোৱা আছে পুৰা, ইনভাৰ্টাৰ পৰ্যন্ত কাটি বাহিৰত বেটেৰী পৰ্যন্ত উলিয়াই থোৱা আছে, কিন্তু মানুহ নাথাকিলে বৰ্ডবিলাক বাহিৰৰ পৰা জ্বলি গুচি যায়। আৰু এতিয়া ৰিচেণ্ট আকৌ কাগজ জ্বলিবলৈ লৈছে, আলমাৰীৰ ওপৰত কাগজ। আচৰিত কথা, বিশ্বাস কৰিব নোৱাৰা কথা। তাৰমানে মই জীৱনত দেখাও নাই, শুনাও নাই, আৰু ক'ৰবাত কোনোবাই যদি ভিতৰত দেখিছেও বা ভিডিঅ' পাইছোঁ এফবিত, আৰু বিশ্বাস কৰা নাছিলোঁ। আজি প্ৰথম কৰিছোঁ যে এইটো বাহিৰা কিবা এটা চাট আছে, কোনোবাই কিবা এটা কৰিছে। নহ'বা অদ্ভুত কথা। য'ত এইটো আপুনি দেখুৱাই দিয়ক, এইটো আলমাৰীৰ ওপৰত কাগজ আছিলে, ইয়াত এতিয়া দপদপকৈ কাগজখিনি জ্বলি গৈছে। কি অদ্ভুত কথা। তাৰমানে ভয় লাগি গৈছে, মানে কথা ক'ব নোৱাৰা হৈ গৈছোঁ আচলতে। আৰু অদ্ভুত পৰিস্থিতি এটা প্ৰথমতে পৰহি মেইন চুইচবিলাকত কিয় প্ৰব্লেম হৈছিলে, মেইন চুইচত হৈছিলে, তেতিয়া ইলেক্ট্ৰিচিয়ান মাতি আনি পেলাই দেখুৱালে। পৰহিৰ পৰা কাগজ জ্বলি গ'ল। হা, এই কাগজ জ্বলি গ'লে কি কাগজ?
স্বাভাৱিক ঘটনা না, আমাক খবৰ দিলে আমি আহিলোঁ, আহি দেখিছোঁ যে চুইচ বৰ্ডবোৰ জ্বলি আছে আৰু কিছুমান বস্তু নিজে নিজে জ্বলি যায়। কালিৰ পৰা লাইট নাই, লাইট নথকাৰ পাছত গোটেই চুইচ বৰ্ডবোৰ জ্বলিছে। তাৰপিছত ধৰক কোনোবা পিনে বিচনা চাদত জুই লাগি গৈছে, গাঁৱতে জুই লাগি গৈছে, যিকোনো বস্তুত মানে জুই লাগি যায়। এনেকুৱা ঘটনা পাইছেনে আগতে? আগতে পোৱা নাই কিন্তু আমি ইয়াততো বেলেগ কথা নাই আৰু ইয়াত আমি কাৰেণ্টটো কটাই আছে। কাৰেণ্টৰ কাৰণে হোৱা নাই, তথাপি আমি চাই আছোঁ কি ভাগে এইটো কি হৈছে। অগ্নি নিৰ্বাপক বাহিনীও আছে, চব আছে।